দেউতা আহিব এতিয়া দেই অফিচৰ পৰা দেউতা তোমাক ল'ব পূবালী আপুনি আহিলে আহক পিছে এগৰাকী আকৌ কোন আৰু আপোনালোকে মালা পিন্ধি আছে ক'ৰবাত মন্দিৰলৈ গৈছিলে নেকি তুমিও ইমানো বুজি পোৱা নাই নে মই এতিয়া দ্বিতীয় বিবাহ কৰিলোঁ ধৰিব পৰা নাই নেকি কি কৈছে আপুনি আপোনাৰ এটা সন্তান আছে গম পাইছোন আৰু আপুনি আকৌ দ্বিতীয় বিবাহ কৰিছে যে জানি বুজিয়েতো কৰিছোঁ মই আপুনি বুজি কৰিছে মোৰ কি ভুল আছিল মই কিবা আপোনাক দুখ দিছিলোঁ নেকি যাৰ বাবদ আপুনি দ্বিতীয় বিবাহ কৰিছে লগত আৰু মই সংসাৰ কৰিব নোৱাৰোঁ তোমাৰ লগত থাকি মোৰ আমনি লাগিছে তুমি বিয়া হৈ অহা দিনাৰ পৰা মোক কি দিছা আজিলৈকে এইখন ঘৰলৈ তুমি একো এটা নানিলা আজিকালি মানুহক টকা লাগে টকা তোমাৰ দৰে মই এনেকৈ থাকিব নোৱাৰোঁ সেইকাৰণে মই দ্বিতীয় বিবাহ কৰিছোঁ আৰু এইগৰাকী মানুহৰ ওচৰতো ধন সম্পত্তি চব আছে আৰু মই তাইক বিয়া কৰাৰ কাৰণে মোক 1,00,000 টকা দিছে আৰু তুমি আজিলৈকে মোক কুটা এডালো দি পোৱা নাই আপুনি 1,00,000 টকাৰ কাৰণে দ্বিতীয় বিবাহ কৰিছে এবাৰো এই ল'ৰাটোৰ কথা ভৱিষ্যতৰ কথা নাভাবিলে আপোনাৰ সন্তান তথাপিতো আপোনাৰ মই কি মুখেৰে মই স্বামী বুলি মাতিম মোক স্বামী বুলি মাতিব নালাগে আৰু তই মোৰ এতিয়া কোনো নহয় গতিকে তোৰ মোৰ এইখন ঘৰৰ পৰা ওলাইছা ক'ত মৰক কি কৰক ল'ৰা কেনেকৈ চাওঁ সেইটো তোৰ কথা এতিয়া মোৰ পত্নী এইগৰাকীহে গতিকে মোৰ ঘৰৰ পৰা এতিয়া ওলাই যা এবাৰতো মোৰ কথা ভাবি চাওক আৰু ল'ৰাটোৰ কথা এনেকুৱা নকৰিব আপুনি কি চাই আছেনো গতিয়া বাহিৰ কৰাই দিয়ক নহ'লে মই গুচি যাম ইয়াৰ পৰা আপোনালোকে গতিয়া বাহিৰ কৰাই দিব নালাগে মই নিজেই ইয়াৰ পৰা গুচি যাম হে ভগৱান মই ল'ৰাটোক লৈ কলৈ যাম বাৰু ক'ত থাকিম কি কৰিম মোৰ ঘৰত কোনোবা আছেনে কি হ'ল কিয় মাতিছিলা গাঁৱত এই ৰাতিখন কিয় চফা কৰি আছা মানুহবোৰ শুই আছে গম নোপোৱা নেকি আজি ৰাতিৰ কাৰণে মোক আশ্ৰয় দিয়ক মোৰ মানুহজনে মোক ঘৰৰ পৰা উলিয়াই দিছে এই ৰাতিখন মই ক'লৈ যাম বাৰু কওকচোন মোৰ মানুহজনে দ্বিতীয় বিবাহ কৰালে তোক মই আশ্ৰয় দিব পাৰিলোহেঁতেন ৰাতিটোৰ কাৰণে কিন্তু মই নিদিওঁ মোক বেয়া চেয়া নাপাবি তোক থাকিবলৈ দিলে গাঁৱৰ মানুহে মোক বেয়া বেয়িকৈ উলিয়াব গতিকে তই সন্তানটোক লৈ এতিয়া ক'লৈ যাবিনো মোৰ বেয়াহে লাগিছে কিন্তু উপায় নাই আজিকালি মানুহবোৰ কঠোৰ হ'বলৈ শিকিব লাগিব মোক এতিয়া ডিষ্টাৰ্ব দি নাথাকিবি যা ইয়াৰ পৰা নাই মই ভৰি দিছোঁ মোক এনেকুৱা নকৰিব এৰাতিৰ কাৰণে থাকিবলৈ দিয়ক আৰে মই তোক আশ্ৰয় নিদিওঁ বুলি কৈছোঁ ন মোক কিয় মাথাটো গৰম কৰিছ যা ইয়াৰ পৰা মানুহ ইমান নিষ্ঠুৰ নে হে ভগৱান তুমিয়ে কিবা কৰা গোটেই গাঁও ঘূৰিলোঁ নাই কোনেও মোক আশ্ৰয় নিদিলে চাওঁতে ৰাতিয়ে ফুৱালে গাঁৱৰ ফালে নাযাওঁ আৰু গাঁৱৰ মানুহবোৰ বহুত নিষ্ঠুৰ এতিয়া এই জংঘলৰ মাজতে মই আশ্ৰয় বিচাৰি ল'ব লাগিব এই জংঘলৰ মাজতেতো কাৰ ঘৰ কোনোবা আছে নেকি চাওঁচোন সুধি ঘৰত কোনোবা আছেনে চাওঁ ওলাই আহিবচোন ইমান মাতিছোঁ ঘৰত কোনো নাই চাগে কোনোবাই চাগে জংঘলত খৰি কাটিবলৈ আহি ঘৰটো এনেকৈ বনাই থৈ গ'ল ভালেই হৈছে আজি ৰাতিটোৰ কাৰণে ইয়াতেই জিৰণি ল'ব লাগিব ল'ৰাটোৰ ভোকে লঘোণে কিবা হৈ গৈছে ইয়াৰ মোৰো বহুত ভোক লাগিছে এতিয়া খাদ্যনো ক'ত বিচাৰিমগৈ এবাৰ ওলাই যাওঁ নেকি ল'ৰাটোক ইয়াতে খুৱাই থৈ যাওঁ বাছা তুমি ইয়াতে অলপ জিৰণি লোৱা কিমানটো খাদ্যৰ বাবে যোগাৰ কৰিব লাগিব গতিকে মই অলপ ওলাই যাওঁ আৰু তুমি নেকানিবা দেই শুন তুমি ইয়াতে থাকা মই অতি সোনকালে আহি আছোঁ তোমাৰ ওচৰলৈ মই সোনকালে আহিম তুমি নেকানিবা দেই নেকানিবা মই অতি সোনকালে আহি আছোঁ আহি টাউন পালোহি কিন্তু কোনো খাদ্যৰ বাবে কুটা এডালো নিদিলে ইফালে সেই জংঘলৰ জুপুৰিটোত মোৰ মাইনাটো খুৱাই থৈ আহিছোঁ কেনেবাকৈ কিবা হ'লে কি হ'ব বাৰু নাই মই উভতি যাওঁগৈ নেকি অকণমান আগলৈ গৈ উভতি যাবগৈ লাগিব নালাগে আজি দিনটো লঘোণে থাকিম মই মাজনী তুমি ইমান কিয় দুখ কৰি আছা মোৰ দুখৰ কথানো কি ক'ম মোৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰালে আৰু মোক সেই ঘৰখনৰ পৰা খেদি দিলে এতিয়া মোৰ ঘৰ কোনোৱেই নাই আপোন বুলিবলৈ জংঘলৰ মাজত জুপুৰি এটা পাই তাতে জিৰণি লৈ আছোঁ কিন্তু মই কালিৰ পৰা একো কুটা এডালো খোৱা নাই মোৰ নিজৰ সন্তানটো লঘোণে ভোকেই আছে কিবা এটাতো খাবলৈ দিয়ক কথাখিনি শুনি মনত বৰ দুখ পালোঁ মোৰ বেগটোতে কিছুমান খাদ্য বস্তু আছে গতিকে তুমি এয়া লৈ যোৱা বহুত বহুত ধন্যবাদ আণ্টি
মই এতিয়া গৈ থাকোঁ। মোৰ মাইনাটো অকলেই আছে। ঠিক আছে, যোৱা। ইজনী বহুত ভাল পায়। মোক যদি এইকণ সহায় নকৰিলেহেঁতেন আজি মই লঘোণে থাকিবলগীয়া হ'লহেঁতেন। অ' বাজনী, কিবা যদি আছে মোক খাবলৈ দিয়া। 3 দিন ধৰি একোৱেই খোৱা নাই। কিন্তু আপুনি এই জংঘলৰ মাজত অকলে কি কৰিছে? ঘৰ দুৱাৰ আপোন বুলিবলৈ কোনোৱেই নাই। এই জংঘলৰ মাজতেই মই থাকোঁ আৰু এই 3 দিন ধৰি মই একোৱেই খোৱা নাই। কিবা যদি আছে খাবলৈ দিয়া। লঘোণে থাকিব নালাগে। এইটো লওক, এই বেগটোতে কিছুমান খোৱা বস্তু আছে। বহুত বহুত ধন্যবাদ। আৰু আপুনি অকলশৰে এই জংঘলত থাকিব নালাগে, মোৰ লগতে থাকিব। মই এই জুপুৰিটোতে থাকোঁ। বহুত ধন্যবাদ জনাইছোঁ তোমাক। তুমি সঁচাকৈ এগৰাকী দয়ালু মানুহ। তুমি মোক খাদ্য দিলা আৰু থাকিবলৈ ঘৰো দিলা। তাৰ বাবেই তোমাক মই আশীৰ্বাদ দিছোঁ। তুমি এই ঘৰটোলৈ সোমাই যোৱাৰ লগে লগে তোমাৰ এখন নতুন ঘৰ হ'ব আৰু তুমি তাতেই জীৱন কটাব পাৰিবা। আৰু তোমাৰ এই অভাৱবোৰ পূৰণ হ'ব। তুমি যি বিচাৰা তোমাৰ সেই ঘৰটোৱেই সকলোখিনি আশা পূৰণ কৰিব। কিন্তু আপুনি কোন হয়? মই এই জংঘলৰ দেৱী হয়। মই এই জংঘলখন ৰক্ষা কৰি আছোঁ। তুমি এই জংঘলখনত সোমোৱাৰ লগে লগে এবাৰ তোমাক পৰীক্ষা কৰি চাওঁ বুলি আহিলোঁ। তোমাৰ মনত মানৱীয়তা ভাৱ আছে নাই তাকেই চালোঁ। কিন্তু তুমি সঁচাকৈ বহুত দয়ালু আৰু মানৱীয়তা থকা এগৰাকী মহিলা। তুমি মোক খাবলৈ দিলা আৰু থাকিবলৈ সুবিধা দিছা। গতিকে তোমাক মই এইখিনিতো সহায় কৰিব পাৰোঁ ন? দেৱী মা, বহুত বহুত ধন্যবাদ। তুমি মোৰ এই অভাৱবোৰ কষ্টবোৰ দূৰ কৰি দিলা। তোমাৰ লগত মই সদায় আছোঁ। তুমি চিন্তা নকৰিবা। মাইনা, স্কুললৈ দেৰি হ'ল চাগে। 8 বাজি গ'ল। আজি চাগে আকৌ মেমে গালি দিব তোমাক। সোনকালে ব'লা। তুমি এতিয়া ৰাস্তাটো গালি পাই পাই গৈ থাকিলে আৰু দেৰি হ'ব। ব'লা। মা, এই মানুহবোৰ ইমান ভিৰ হৈ আছে। কাৰোবাৰ এক্সিডেণ্ট হ'ল। চাওঁগৈচোন ব'লা। স্কুল দেৰি হ'ব শুন। ব'লাচোন চাওঁগৈ কোন সেইজন। আৰু মানুহবোৰো দেখিছা না চাই আছে। 102ক মাতিব নোৱাৰে নেকি? তাকেহে পাই, এই মানুহবোৰ ইমান নিষ্ঠুৰ। ব'লাচোন চাওঁ কোন। আপুনি আৰু তোমালোকে কি চাই আছা হা? এই মানুহটো এনেই এক্সিডেণ্ট হৈ অৱস্থা নাইকিয়া হৈছে। তেজে ৰঙা হৈ গৈছে আৰু তোমালোকে চাই আছা। 102ক মাতিব নোৱাৰা নেকি? আমাৰ কি কাম বন নাই বুলি ভাবিছা নেকি? এইবিলাক পাল্লাত আমি পৰিবলৈও নাই। কি আহে যায় কোনোবা মৰিছে জিছে। আপোনাৰ একো নহয়। হেল্ল', 108? ডক্টৰ, মোৰ মানুহজনৰ এতিয়া কেনেকুৱা অৱস্থা? তাতো দেখি অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যনৰ কাৰণে 20 লাখ টকা দিব লাগিব। আপুনি দিব পাৰিব? মই দিব পাৰিম 20 লাখ টকা। আপুনি মুঠতে মোৰ মানুহজনক বচাই দিয়ক। ঠিক আছে, আপুনি বাহিৰত গৈ ফৰ্ম ফিল আপ কৰি দিয়ক আৰু পইচা জমা কৰক। আমি অপাৰেশ্যন কৰি আছোঁ। ধন্যবাদ ডক্টৰ। আপুনি অলপ ভাল পাইছেনে? পাইছোঁ, কিন্তু মোক ইয়ালৈ কোনে আনিলে? আপোনাক ইয়ালৈ আনিছে এগৰাকী মহিলা। ৰ'ব, বাহিৰতে ৰৈ আহিছে, মই মাতি দিছোঁ। আপুনি অকণমান ভাল পাইছেনে? তুমি মোক ইয়ালৈ নিছা? মোক মৰি যাবলৈ কিয় নিদিলা? কিয় মোক ইয়াত ভৰ্তি কৰালা? মই মোৰ পত্নীৰ কৰ্তব্য পালন কৰিছোঁ। আপোনাক মই কেনেকৈ ৰাস্তাত এনেকৈ পোৱা অৱস্থাত এৰি থৈ আহিব পাৰোঁ কওকচোন? পূবালী, মোক ক্ষমা কৰি দিবা। মই বহুত ডাঙৰ ভুল কৰিলোঁ। যিগৰাকী পত্নীক মই হোমগুৰি সাক্ষী কৰি বিয়া কৰা আনিছিলোঁ, সেই পত্নীক মই চিনিয়ে নাপালোঁ। টকা ধন সম্পত্তি লোভত মই দ্বিতীয় বিবাহ কৰালোঁ। কিন্তু সেই মানুহজনী এগৰাকী অহংকাৰী। মোৰ ঘৰ দুৱাৰ সম্পত্তি সকলো লৈ গুচি গ'ল। সেইটোৱে মই অকলশৰীয়া হৈ গ'লোঁ পূবালী। আপুনি অকলশৰীয়া নাই হোৱা। মই আছোঁ নহয় আৰু মোৰ ল'ৰা। আপোনাক অকলশৰীয়া এনেকৈ এৰি দিব নোৱাৰোঁ মই। ব'লক এতিয়া মোৰ ঘৰলৈ ব'লক। কি? তোমাৰ হাতত দেখোন একোৱেই নাছিল। কেনেকৈ তোমাৰ এই ঘৰ? কেনেকৈ এইবোৰ? এইবোৰ কথা বাদ দিয়ক। সেইবোৰ বহুত ডাঙৰ কাহিনী। আৰু এতিয়া কওক, আপুনি মোৰ লগত যাবনে? তোমাৰ ওচৰলৈ আৰু ল'ৰা কাষলৈ মই কি মুখেৰে যাম? মই বহুত বেয়া মানুহ। মই তোমালোকৰ জীৱনত নোসোমাওঁ নেকি? আপুনি তেনেকৈ নক'ব। মোৰ সকলো অভাৱেই এতিয়া পূৰণ হ'ল। কিন্তু আপুনি কাষত নাই যিহেতু মই সঁচাকৈ বৰ দুৰ্ভগীয়া। আপুনি মোৰ কাষলৈ আকৌ উভতি আহিলে মোৰ সেই সপোন পূৰ হ'ব। সঁচাকৈ কৈছানে পূবালী? তোমাৰ নিচিনা এগৰাকী পত্নী পাবলৈ ভাগ্য লাগিব। আৰু মোৰ সেই ভাগ্য থাকিও মই
তোমাক বহুত অন্যায় কৰিলোঁ, মোক ক্ষমা কৰি দিবা। সেইবোৰ বাদ দিয়ক, এতিয়া ব'লক আমাৰ ঘৰলৈ ব'লক, আমি নতুনকৈ জীৱনটো আৰম্ভ কৰিম।